নমস্কাৰ 2026 চন তুলা ৰাশিৰ বাবে এটা সাধাৰণ বছৰ নহয় এইটো এটা বছৰ য'ত আপোনালোকৰ ভাগ্য জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইকেইটা মাহত আপোনালোকে বিশেষ সফলতা লাভ কৰিবলৈ পোৱা নাছিল এতিয়া অৰ্থাৎ এই বহাগৰ পৰা আপোনালোকৰ অপেক্ষা বা আপোনালোকৰ সপোনসমূহ বাস্তৱৰ দিশে আগবাঢ়িছে লগতে এই বছৰত কিছুমান এনে গুপ্ত বাধাও আছে যদি আপুনি গোটেই কথাখিনি ভালকৈ নাজানে তেনেহলে আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে এই বছৰত অৰ্থাৎ 2026 চনৰ বছৰটোতে কেইটামান মাহ আছে যিকেইটা মাহত এক অসাধাৰণ উন্নতি আপোনালোকে দেখিবলৈ পাব গ্ৰহ নক্ষত্ৰৰ দীঘলীয়া প্ৰভাৱ থাকিব আপোনালোকৰ ক্ষেত্ৰত কোনকেইটা মাহত আপোনালোকৰ গ্ৰহ গতি ভাল থাকিব আপোনাৰ জীৱনত আহিব লগা উন্নতি আৰু সুযোগসমূহ কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ ভাগ্য খুলি দিয়াৰ সঠিক সমাধান আজিৰ ভিডিঅ'ত লাভ কৰিব আপোনালোকে কোনখিনি কথা মনত ৰাখিব লাগিব কোনকেইটা কাম কৰিব নালাগিব আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু লগতে ভিডিঅ'ৰ শেষৰ অংশত এনে এটা সমাধান পাবলৈ সক্ষম হ'ব যাৰ দ্বাৰা আপোনালোকৰ বাধাসমূহ উন্নতি থকা মাহকেইটাত ব্যৱহাৰ কৰিব পাৰিব যাৰ ফলত আপোনালোকে সমস্যাৰ পৰা আঁতৰি সমাধানৰ দিশে আগবাঢ়ি গুচি যাব আপোনালোকৰ জীৱনত উন্নতি লাভ কৰিব প্ৰথমতে চাওঁ আহক গ্ৰহ নক্ষত্ৰৰ দীঘলীয়া প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব 2026 চনৰ তুলা ৰাশিৰ ওপৰত বিশেষকৈ বৃহস্পতি আৰু শনিৰ গভীৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব বৃহস্পতি যাক সৌভাগ্য আৰু জ্ঞানৰ গ্ৰহ বুলি কোৱা হয় আপোনাৰ জীৱনত ভাগ্যৰ নতুন দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰভাৱ থাকিব এই গ্ৰহৰ প্ৰভাৱত আপুনি নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব নতুন মানুহৰ সৈতে সংযোগ আপোনালোকে লাভ কৰিব জীৱনত আগবাঢ়ি যোৱা এক স্পষ্ট পথ আপোনালোকে পাবলৈ সক্ষম হ'ব আনহাতে শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ বিভিন্ন বাধাৰ সৃষ্টি হ'ব কেনে ধৰণৰ বাধাৰ সৃষ্টি হ'ব ভিডিঅ'ৰ মাজত মই উল্লেখ কৰি যাম আপোনালোকে মন দি শুনি যাওক শনি গ্ৰহই আপোনালোকৰ বিভিন্ন ধৰণৰ পৰীক্ষা আপোনালোকৰ জীৱনত লৈ আহিব যদি আপুনি পৰিশ্ৰম ধৈৰ্য শৃংখলাবদ্ধতা এইখিনি নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়াহ'লে আপুনি এই বাধাসমূহৰ পৰা আঁতৰি সফলতাৰ ফালে আগবাঢ়ি যোৱাটো নিশ্চিত গতিকে দুই গ্ৰহৰ মিশ্ৰ প্ৰভাৱে 2026 চনত তুলা ৰাশিৰ বাবে ট্ৰেন্সফৰমেশ্যন ইয়াৰ হিচাপে গঢ়ি তুলিছে ইয়াৰ পিছত আমি চাওঁ তুলা ৰাশিৰ উন্নতি বা সুযোগসমূহ কেনেকুৱা হ'ব 2026 চনত আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে যিসকল লোকে চাকৰি বিচাৰি ঘূৰি ফুৰিছে তেওঁলোকৰ বাবে ভাল সুযোগ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ ক্ষেত্ৰত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে এই বছৰটো বিশেষ লাভজনক বুলি উল্লেখ কৰিছে যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত অতিপাত লাভ হোৱাৰ সুযোগ আহি পৰিছে নতুন ইনভেষ্টমেন্টৰ ক্ষেত্ৰতে হওক পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰতে হওক বা এক্সপেনশ্যন সুযোগৰ ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব আৰ্থিক দিশত বছৰটোৰ মাজভাগত ধনৰ পূৰ্ণ যোগ তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে তেওঁলোকে শক্তিশালী সময় লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যি কামত মনোযোগ দিব অৰ্থাৎ যি কামতে আপুনি হাত দিব সেই কামৰ পৰা আপোনালোকৰ জীৱনলৈ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে এতিয়া আমি চাওঁ আহক আপোনালোকৰ জীৱনলৈ কেনে ধৰণৰ বাধা আহিব পাৰে আপোনালোকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব এই বিষয়ে জানি লওঁ সকলো কথা ইমান সহজ নহয় সকলোৰে জীৱনতে গ্ৰহৰ প্ৰভাৱ থাকে যাৰ ফলত আমাৰ জীৱন উন্নতিৰ দিশেও আগবাঢ়ি যায় কেতিয়াবা আমাৰ জীৱন ধ্বংসৰ দিশে গুচি যোৱা দেখিবলৈ পোৱা যায় 2026 চনত তুলা ৰাশিৰ কিছুমান লোকৰ বাবে মানসিক চাপ বৃদ্ধি পাব পাৰে এই কথাটো আপোনালোকে মনত ৰাখিব বিশেষকৈ অতি চিন্তা দ্বিধা বা আপোনালোকে খৰখেদাকৈ লোৱা সিদ্ধান্তৰ ফলত আপোনালোকৰ এনে অসুবিধা আহিব পাৰে অক্টোবৰ ডিচেম্বৰ মাহত আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে অক্টোবৰ ডিচেম্বৰ মাহটোত আপোনালোকে অপ্ৰয়োজনীয় খৰচসমূহত নিয়ন্ত্ৰণ ৰাখিব লাগিব এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ আপোনালোকে এৰাই চলা খুব ভাল কিছুমান তুলা ৰাশিৰ জাতক জাতিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে এই তিনিটা কথা একেবাৰে মন দি মনত সোমোৱাই ল'ব সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব অপ্ৰয়োজনীয় খৰচ এৰাই চলিব আৰু ডিচেম্বৰ অক্টোবৰ এইকেইটা মাহত আপোনালোকে অলপ সাৱধান হোৱা ভাল আপোনালোকৰ ক্ষেত্ৰত স্পষ্ট বা সৎ ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে মানুহৰ লগত আন্তৰিকতাৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব সৎ চিন্তাৰে সৎ কামৰ দ্বাৰা এই বিপদসমূহৰ পৰা আঁতৰি থাকিব পাৰিব ইয়াৰ পিছত আমি চাওঁ তুলা ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত এই বছৰটো কেৱল ধন বা সফলতাৰ বাবেই নহয় এইটো আপোনালোকৰ জীৱনৰ উন্নতিৰ বছৰ হিচাপে পৰিগণিত হ'ব আপুনি নতুন দক্ষতা শিকিবৰ কাৰণে 2026 চনৰ বৰ্ষটো অত্যন্ত ভাল বুলি আপোনাৰ ক্ষেত্ৰত উল্লেখ কৰিছে নতুন বিষয়ত আগ্ৰহী হ'ব পাৰিব এইবোৰে আপোনালোকৰ দীৰ্ঘম্যাদী সফলতা দিশে আগবঢ়াই লৈ যাব
ধ্যান, যোগ, মানসিক শান্তিৰ ওপৰত বিশেষ আপোনালোকে গুৰুত্ব দিব লাগিব। আপোনালোকে পৰাপক্ষত মুকলি ঠাইত ঘূৰা পকা কৰিলে নিশ্চয় আপোনালোকৰ মন শান্ত থাকিব। কিছু হলেও আপোনালোকে এই সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। ইয়াৰ পিছত আমি চাওঁ আহক প্ৰেমৰ ক্ষেত্ৰত। প্ৰেম জীৱনত 2026 চনত তুলা ৰাশিৰ এটা মধুৰ সময় লাভ কৰিব বুলি উল্লেখ কৰিছে। যিসকলে অবিবাহিত হৈ আছে তেওঁলোকৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁলোকৰ জীৱনলৈ ভাগ্যৱান ব্যক্তিৰ আগমন ঘটিব বুলি উল্লেখ কৰিছে। যিসকলে ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হ'ব, যাৰ ফলত তেওঁলোকৰ ঘৰুৱা সমস্যাসমূহ আঁতৰি যাব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, আপোনালোকৰ মনৰ যিটো ইগ' বা ভুল বুজাবুজি এইসমূহ আপোনালোকে এৰাই চলাটো অত্যন্ত প্ৰয়োজন। কিছু সমস্যা আহিব পাৰে, এই সমস্যাসমূহ আপোনালোকে দীঘলীয়া নকৰি কম সময়তে সমাধান কৰিবলৈ চেষ্টা কৰিব। সৰু কথা ডাঙৰ সমস্যাৰ সৃষ্টি হ'বলৈ আপোনালোকে নিদিবলৈ মনোযোগ ৰাখিব লাগিব। ইয়াৰ পিছত চাওঁ আহক তুলা ৰাশিৰ সৌভাগ্য বা শুভ সময় তেওঁলোকৰ কোনকেইটা মাহত আছে। 2026 চনত আপোনাৰ বাবে কিছু বিশেষ মাহ আছে, যিকেইটা মাহত অত্যন্ত সৌভাগ্যশালী সময় দেখিবলৈ পোৱা গৈছে। মাৰ্চ, জুলাই, নৱেম্বৰ এই তিনিটা মাহ তুলা ৰাশিৰ ক্ষেত্ৰত অত্যন্ত ভাগ্যশালী সময় আহিব। এই সময়ছোৱাত নতুন কাম আৰম্ভ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব, সফলতা লাভ কৰিব বুলি আপোনালোকক ক'ব পাৰি, বা আপোনালোকে এই তিনিটা মাহত সফলতা লাভ কৰিব বুলি আশা কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে, ডাঙৰ বিনিয়োগ কৰিব পাৰে, আৰু এই তিনিটা মাহত সমস্যাৰ মাজত নপৰাকৈ সুকলমে আপোনালোকৰ সমস্যাসমূহ দূৰ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষেত্ৰত সমাধান আৰু উপায় কি দিয়া আছে। যিহেতু আপোনালোকৰ কেইটামান মাহ বেয়া আছে আৰু কেইটামান মাহ ভাল আছে, ইয়াৰে আপোনালোকে বেয়া থকা মাহকেইটা কেইটা উপায় মানি চলিলে আপোনালোকে এই সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব, এতিয়া সেই সম্পৰ্কে জানো আহক। প্ৰত্যেক দিনে পুৱা আপোনালোকে সোনকালে উঠি ধ্যান কৰিবলৈ চেষ্টা কৰিব, ব্যায়াম কৰিবলৈ চেষ্টা কৰিব, অন্যথা মুকলি ঠাইত ঘূৰিবলৈ আপোনালোকে অভ্যাস কৰিব। শুকুৰবাৰৰ দিনাখনি আপোনালোকে বগা ফুল মন্দিৰত দান কৰিবলৈ চেষ্টা কৰিব। ওম নমঃ শিৱায় এই মন্ত্ৰভাগ আপোনালোকে আওৰাবলৈ চেষ্টা কৰিব। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ ৰাখিবলৈ চেষ্টা কৰিব। এইবোৰ সহজ যেন লগা উপায় হলেও জীৱনৰ ইতিবাচক ৰাস্তাত লৈ যোৱাত সহায় কৰে। মুঠতে ক'বলৈ গ'লে 2026 চনত তুলা ৰাশিৰ বাবে এটা সোণালী বছৰ হিচাপে উল্লেখনীয় সময় তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। যদি আপোনালোকে সঠিক সিদ্ধান্ত লয়, পৰিশ্ৰম কৰে, তেন্তে এই বছৰটো আপোনালোকৰ জীৱন সলনিৰ পথত লৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব। প্ৰিয় বন্ধুসকল, আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যদি কোনোবা তুলা ৰাশিৰ জাতক জাতিকা আছে, তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ জীৱনৰ আগতীয়াকৈ যদি কিছু সম্ভেদ লাভ কৰিছে, তেতিয়াহ'লে কমেণ্টত জয় তুলা ৰাশি লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আহি থকা দিনকেইটা সৌভাগ্যময় হওক, বিপদৰ সময়ছোৱা আপোনালোকে সুকলমে পাৰ কৰিব পাৰক, তাৰ আশা কৰি আজিলৈ ধন্যবাদ।